এই ল'ৰাটা পাৰিবি নেকি যাবলৈ আনিবলৈ? যা যদি যা, বাপে আহি পাবহি, নহ'লে আহিম বুলি কৈছিলে নহয় আজি। মই গ'লে কিন্তু মোক 10 টকা লাগিব, চিপছ এটা খাইহে আহিম আকৌ মই, নহ'লে তুমি নিদিয়া, তুমি মোক ঘূৰাই ঘূৰাই পঠিয়া, টকা দিয়া। হ'ব যা, অকল 10 টকাই খাবি আকৌ, বেছিকৈ নাখাবি, মোৰ ওচৰত পইচা চইচা নাই। এখন বাপে আহিলে একদিন খৰচ হ'বলৈ আছেই। এসাঁজ খাব জানো বাপে টেঙা শাকে? আমিহে টেঙা শাকে খাওঁ, বাপে নাখায় নহয়, প্ৰত্যেক সাঁজতে মাছ মাংস লাগিব। হ'ব দিয়া বাৰু, এতিয়া বকি নাথাকিবা। ইফালে পাপা আহিব যে, পাপাই এইবিলাক উল্টা পুল্টা বকি থাকিলে খঙে কৰিব, ময়ে গালি খাম তোমালোকৰ লগতে। হুৰে, পাপা আহি গ'ল। আইঅ মোহন চোপাটো ক'লে ওলালা হয়। মায়ে আকৌ দোকানলৈ যাবলৈ পঠিয়াইছে, কিবা বোলে চাহপাত নাই, চেনি নাই, গাখীৰ আমুল তাজা পেকেট এটা আনিব দিছে, সেয়াকে আনিবলৈ দোকানলৈ যায়। বুবুলৰ দোকানৰ পৰা আনোগৈ, তুমি যোৱা বহাকৈ যাম আৰু পটককৈ মাৰি আহিম। এই এই দোকান চোকানলৈ এতিয়া গৈ থাকিলে মই দুপৰীয়াখনত মই লৈ আনিছোঁ নহয়, এই গাড়ীখনতে বেগটো আছে, সেইটোকে লৈ আনগৈ যা। এইবিলাক ল'ৰাটোক পঠিয়াই নেকি দোকানলৈ পঠিয়াবলৈ? হা, নিজে গ'লেও হয় দেখোন। এই সৰু ল'ৰাটোক দোকানলৈ পঠিয়াই, এই ৰাস্তাত ইমান গাড়ী মটৰ আছে, এইবোৰ কাণ্ড জ্ঞান নাই। মাৰ এজনীও কিছু কাম কৰে আৰু দেই। হ'ব দিয়ক, একো নহয়, সি গৈয়ে থাকে। ঘৰত কিবা কিবি নাইকিয়া হ'লে মোক কোনে বজাৰ কৰি দিব? আমি দুটাহে আছোঁ। দেউতাও বহুত দিনৰ মূৰে মূৰে আহে, আপুনিও সেই 2 মাহ 3 মাহৰ মূৰত ঘৰলৈ আহিব। ঘৰখনত কি আছে কি নাই সেইকেইটা আমিহে জানো। সি সদায় গৈয়ে থাকে, একো নহয়। আজিলৈকে একো হোৱা নাই যেতিয়া আজিও একো নহয়। এইবা নাযাওঁ তেতিয়াহ'লে, পাপাই যাব নালাগে বুলি কৈছে নহয়। সেই এতিয়া তুমি যে দিছিলা পইচাটো, সেইটো মোৰ ভাগৰ নে কি আজিবা? যিটো হাতত পৰিলে সেইটো আৰু থৈ দে আৰু, সেইটো ওলাব নেকি আৰু? মই দি দিম বাৰু বেলেগ এটা, দে মাৰক। হৈ গ'ল আৰু ইহঁতে দুটা এতিয়া মিলি ভগত কৰিবলৈ। হ'ব, এইকেইটা এনেকৈ শিল্প পটু নিচিনাকৈ ৰখি থাকিব নালাগে, দুইটা ভিতৰলৈ আহক। আকৌ মুঠাখন তই জানো হাঁহ থাকিলি। তুমি গৈ থাকা আকৌ, মই তোমাৰ বেগটো লৈ আনোগৈ, গাড়ীতে আছে বুলি কৈছিলা নহয়। মোলৈ কি আনিছা পাপা? মই যে কৈছিলোঁ তোমাক কিবা আনিবলৈ, এই মোৰ লগতে কাৰ্গো পেণ্টটো তুমি আনিছা নাই বাৰু মোলৈ বাৰু? বহি থাকক এতিয়া এইখিতে, কোনো দৰকাৰ নাই ভাল হৈ লগাবলৈ। কথাই নুশুনে, একেবাৰে পিতেকক পাই একেবাৰে মোক একেবাৰে কথা নুশুনাই হৈ থাকিলে বৰ একেবাৰে। আইঅ মোহনজনী কেনেকুৱা খং কৈছে চা, ইমান দিনৰ মূৰত বাৰু ঘৰলৈ আহিছোঁ, এনেকৈনো বাৰু খং কৰিলে হ'ব জানো? আপোনাকনো কোনে কৈছিলে ইমান দিন কৰিবলৈ? এইবাৰ দেখোন বৰ একেবাৰে কৈ আছিলে মই বেছি দিন নাথাকোঁ আৰু 1 মাহমানৰ পাছতে ছুটী লৈ আহিম। শুনা, আপুনি নিজেহে 3 মাহৰ মূৰত আহিছে, মই কৈছিলোঁ নেকি আপোনাক? এই নহয় চোৱা, এতিয়া মই হ'লোঁ অকণমান ওপৰ খাপৰ, বুজিছা কথাটো? মোৰ তলত আছে ভালেমানখিনি। সিহঁতে কয় যে গুৰুজী আজি মই যাওঁ, ইটোৱে ক'ব ছাৰ আজি মই যাওঁ, এতিয়া সিটোকে পঠিয়াম ছুটী নে সিটোকে পঠিয়াম ছুটী নে মই নিজেই আহিম? তুমি কোৱাচোন। তুমি আৰু এটা মানে বুজিব লাগে আৰু অকণমান আৰু, তুমি নুবুজিলে মোক কোনে বুজিব সোণজনী? এই যাওক এতিয়া ভালেই লগাই নাথাকিব, প্ৰায় ল'ৰাও ডাঙৰ হৈ আহিছে, সেইবোৰ কৰি নাথাকিব দেই। চা, লাজটো এতিয়াও ভঙাই নাই ন মানুহজনী মোৰ? এইবোৰ কৰি নাথাকিব পাৰে, ল'ৰা ছাৰ ডাঙৰ হ'লে এইবিলাক মোৰ লাজেই লাগে। বহক মই চাহ বনাওঁগৈ। এৰা, ল'ৰা বোলে ডাঙৰেই হ'ল, তাৰমানে বুঢ়াই হ'লোঁ। মনটো দেখোন বুঢ়া নালাগে দেখোন, বুঢ়াই হ'লোঁ কিজানি। বাহ, যি হ'ব দে, মই অকণ ফ্ৰেছে হৈ আহোঁগৈ। এই পুতুকণ, সেইটো ডিপু আহিছে চা, সিহঁতৰ বাপেক আহিছে হপায়, কিমান ডাঙৰ বেগ আনিছে। সিহঁতৰ বাপেকে আহিলে হপায়, সিহঁতৰ বাপেক আহিলে কিমান ভাল মিঠাই আনে, তই কি জান? তই খাই পাইছ? মই এদিন কৈছিলোঁ নহয়, মোক খাবলৈ দিছিলে, মজা। এতিয়া বগৰী আনিব, একদম ডাঙৰ বিলাতী বগৰী আনিব, গম পাইছ নাই? তহঁতি ইমান ৰাক্ষস নে? লোকৰ ঘৰলৈ মানুহ আহিছে, কোনে কি আনিছে সেইবিলাকে চাই থকা বেডোখৰত ৰখি লৈ। নহয় বৰ্তা, সেইদিনাখনি মই গৈছিলোঁ আকৌ, সেইকাৰণে মই গম পাওঁ কি দিছিলে কিবা খাবলৈ, সেইকাৰণে কৈছোঁ। বৰ্তা আপুনি সেনেকৈয়ে ক'ব জানে অকল। এই ডিপু, তাতে পাপা আহিছে নেকি আজি? পাপা আহিছে, এতিয়া আহিছে। মোক এই বেগটো আনিবলৈ কৈছিলে, মই বেগটো আনিবলৈ আহিছোঁ। বৰ গধুৰ কিনো সোমোৱা আনিছে জানো, টানিব কি পানালকে। আমাক নকওঁ কেলে, আমি ধৰি দিম বৈ। এই নালাগে, তই অকলে পাৰিবি, যা। এইকেইটা মই খকুৱা গম পাইছ নাই? তোৰ বাপে যদি কিবা ভাল বস্তু আনিছে খাবলৈ, এইকেইটা ৰখি আছে, নহ'লে তোক নাপাবিয়ে খাবলৈ। তই যাগে যা, নেযায় এইকেইটা, বৰ খকুৱা এইকেইটা, মৰখকে ধৰিছে সিহঁতক। পুতুকণ বৈ, পাপাই আনিছে চাগে কিবা কিবি, খামগে বৈ। বল দেখিলে বৰ্তা এতিয়া, ই এনেকুৱা নিচিনা নহয়, আপোনালোকৰতো নিচিনা নহয়। আপোনালোকৰ হেৰিহে, বিমলেহে এনেকুৱা কৰি থাকে।
কিবা একে চিপৰা চিপৰা কৰি থাকিব। আপুনি যেনেকুৱা সিও তেনেকুৱা। ডিপু এনেকুৱা নহয়, এটা বাপেকে যিটোকে আনে আমাক খাবলৈ দিয়ে, আমি যাওঁ, আপুনি থাকক এইখিনি। আপুনি বিমলক কৈ নিদিব অফিচে পইচা, নহ'লে সি ওলাবগৈ খকুৱাটো। আমি খকুৱা নহয়, সিহে খকুৱাব একেবাৰে। আইও আজিকালি এইবিলাক কালে ধৰাবিলাকৰ কথা ক'বই নোৱাৰি ঐ। আমাৰ এইটো ক'লে গ'লগৈ বাৰু ইয়াতে গোটেইখিনি যদি মিঠাই চিঠাই আনিছে ভাল ৰসগোল্লা চসগোল্লা ডাঙৰ ডাঙৰ আনিছে চাগে খাই শেষেই কৰিব। আমাৰ এই তেজ খোৱাটো এইটো ক'তনো থাকাকৈ জানো, তাক ক'লেও নুশুনে নহয়। ইহঁতৰ লগত থাকিবিচোন বোলো পেটটোকে ভৰিব, ঘৰত ভাত পানী কমকৈ খাবি। কিমান মকৰা সোমোৱায়ো মোক ঘৰ এইখিনি সোমোৱাওঁতে মোৰ মূৰাটো একদম কিবা হৈ গৈছেগৈ আৰু চুলি নাইকিয়া হৈ গৈছেগৈ, টকলা হৈছোগৈ আৰু কথা মানে ক'তনো কৈছোঁ ঐ শুনুকণ আমি এইটো ক'ত মৰিলেগৈ গৈ পপা মোক কেলে মাতি আছিলে ইমান পেটটো ফালি ফালি চিঞৰিছে হে? তই গমেই নাপা এইফালে ইয়াত পুতুকহঁতে ডিপু বাপেক আহিছে, গোটেই ডাঙৰ ডাঙৰ বগৰী আনিছে বোলে, ৰসগোল্লা আনিছে বোলে, লালমোহন আনিছে বোলে, আপেল আনিছে বোলে, আঙুৰ আনিছে বোলে। এইবোৰ খাই শেষেই কৰিব এতিয়া। সিহঁতৰ ঘৰলৈ গৈছে তই গমেই নাপা। তই ক'ত বনাই ফুৰিছিলেগৈ হে? যা সিহঁতে গৈছে তৌ যা পিছে খাবলৈ দিব যা। কি হেঁতে মোক নোকোৱাকে গুচি গ'ল, মোক নেমাতিলেই দেখোন হেঁতে। সিহঁতক মই চাই আছো। পাবা তুমি চিন্তা নকৰিবা, মই পেটটো ভৰাইহে আহিম। হওক দে খাই আহক অকণমান, মোৰ ভাতকেইটাকে অকণমান ৰাহি হ'ব। এসাঁজ নেখালোঁ অকণমান তত পাম।